हेलो गाइस वेलकम बैक टू माय चैनल। आज भिडिओ तो पथार पर स्टार्ट कर दिलो। तो आज आम पथार धान काटिब आहिसे माने बेसी ना आधी तो माने आज धान दोৱাৰ লগতে আজি শেষ হ'বতো धान তো কাৰণে মানে এটা খানাও খাই দিম বুলি ভাবিলে সব মানে বস্তু ঘৰৰ পৰা লৈ অহা হৈছে কেৰাহী চৰাহী মানে বনাবৰ কাৰণে। তাৰপিছত খুৰীহঁতে ধান কাটিলে আৰু মই বনাই দিলোঁ। খানা বনাবৰ কাৰণে যিখিনি বস্তু অনা হৈছিলে গাড়ীতে অনা হৈছিলে কিন্তু পথাৰলৈকে গাড়ীখন নাই তো সেইকাৰণে এতিয়া বস্তু কঢ়িয়াই থকা হৈছে। এইটো পোৱালি হাতা চাতা লৈ গৈছে তো ময়ো মানে পানী চানী এনেকৈ বাইকতহে আনিব পাৰি তো সেইবোৰ কঢ়িয়াই দিছোঁ আৰু। বস্তু যোগাৰ কৰি হৈ গ'ল। এতিয়া খৰি ভাঙিছে জুই জ্বলাবৰ কাৰণে চবেই লগে ভাগে কৰিলেহে খানাটো হ'বগৈ তো সেইকাৰণে কৰিছে আৰু সকলোৱে। আৰু মই এফালে গাঁত খান্দিছোঁ ভাত বনাবৰ কাৰণে চৌকা আৰু মোৰ ৰূপটো চাওকচোন পথাৰৰ মাজত চাবলগীয়া হৈছিলে একদম। আজি কোলা হৈ যাম বহুত মানে মতা মানুহ অহা নাই লগত সেইকাৰণে মই খান্দিব লগা হৈছে যি পাৰোঁ যি নোৱাৰোঁ। এনেকৈ আগতে খন্দা নাই আজি এনেকৈ ফাৰ্ষ্ট খান্দিছোঁ মানে। আৰু সেইফালে আমাৰ দাৱনী কেইজনীয়ে ধান কাটি আছে। দাৱনী মানে এতিয়া মাছ ভাজিব লৈছোঁ। এইফালে আমাৰ একদম কাটি আছে পাচলি। পাহিফালে চাই দে আকৌ পাহি হাই কৈ দে এইফালে মই এতিয়া মাছ ভাজিম। এইফালে দাৱনীয়ে দাই আছে। চৌকা দুটা খান্দি থৈছোঁ। হা জুই ধৰা আছে দুইটাতে। অঁ গৰম হৈ আছে। মই মুঠতে মাছ ভাজি দি দিম আৰু খাবলৈ। হ'ব তলত হেৰি চাহপাতখিনি পৰি যাব নহয়। মই মাছটো বনাই দিছোঁ তাৰপিছত খাই ল'ব তাৰপিছত যোনে যি খাই দিব চাউল বনাই। এয়া আমাৰ মাছ বনাই আছে আৰু এয়া এই তামোল খুচৰি আছে। পথাৰত পৰা ৰ'দটো মানে ওচৰত গছ বুলিবলৈ এজোপা নাই তো সেইকাৰণে এনেকৈ বান্ধি লৈছোঁ। এফালে ভাতটো হৈ গ'ল আৰু মাছটো বনাই আছোঁ আৰু হ'বলৈ অলপ বাকী আছে মানে বনাবলৈ। আৰু এফালে ভাজি কুটি থোৱা আছে বনাম। ভাত ঢকা ষ্টাইলটো চাওকচোন। উপায় নাই এনেকৈ থাকিব লগা হৈছে কাৰণ পথাৰলৈতো বেছি বাচন আনিব নোৱাৰিতো সেইকাৰণে। আৰু এইফালে জ্বলা ভাজি হৈ আছে আৰু আকাশখনো আজি বহুত ধুনীয়া হৈ আছে একদম নীলা হৈ আছে পূৰা। আৰু সেইফালে মাছৰ জোল উতলি আছে আৰু এইফালে অলৰেডি হৈ গ'ল আমাৰ খানা। আৰু এইখন চাদৰখন বান্ধোতে ফাটি গ'লগৈ একেবাৰে। এইটো পোৱালীয়ে বান্ধি দিছিলে মানে। আৰু সেইফালে আমাৰ পোৱালি সন্থা খেলি আছে পূৰা পথাৰতে ধুনীয়াকৈ বান্ধি লৈছে পূৰা মানে কাপোৰ চাপোৰ দি লৈছে আৰু। ভাতটো খাই লওঁ আৰু গৰম এইটো মোৰ ভাগৰ মানুহ ক'ত লুকালে। ভিডিঅ' কৰি থকাজনী মেইন ভিডিঅ' কৰি থকাজনী মই খামেই এতিয়া। আমি খাইছোঁ দে ভেকুলী এটা আহিছিলে বাৰু নুঠিলে বুলি। পথাৰৰ কাষতে মানে ৰেলালি আছিলে তো সেইকাৰণে এইফালে ট্ৰেইন গৈছে দেখাই দিছোঁ ভিডিঅ'ত। একদম আহি ৰেলালি ওচৰ পাই গ'লহি। এইটো ফটো মাৰিব আহিছোঁ কিন্তু এফালে পানী ঐ মই কিন্তু বোকাত মানে চাবি আকৌ তোকে পিটিম মই ধৰি লৈ। মাছ কি ইয়াতে ধৰিবলৈ আহে নি মানুহবোৰে? এইডোখৰ কি বুলি কয় মোৰ একদম অৱস্থা বেয়া হৈ গৈছে। চেডুল লেডুল বোকা ধুবাই ধৰিলে দুই পাত আৰু মোৰ ভৰি অৱস্থা এয়া এইটো কাৰণে চব এইটো কাৰণে একোতো দেখিব বেয়া নহয় ন। মইতো ভাবিছিলোঁ কি কোমল নহয় বুলি। এতিয়া মই ক'তো ভৰিয়ে দিব নোৱাৰোঁ। মই ৰৈ আছোঁ চক একো নহয় আৰু সোমাই উলিয়াই দে চেণ্ডুল উলিয়াই দে মোক। মই চিনি নাপাওঁ তোমাক কোন হয় এইটো? কি
মোৰ তোমাক চিনি নাপাওঁ মোৰ চেনেল উলিয়াই দিব লাগিব কোন তুমি ভণ্টি তোমাৰ ঘৰ ক'ত ইয়াত সাপ থাকিব ব'ল যাওঁ গাহৰি খাই গাহৰি কৰবা চিংচোন মোক দলিয়াইছে ক'লে এইবাৰ উলিয়া ক'ত ভৰিখন ধুম মই এইবাৰ উলিয়া গাইজ আজি ভিডিঅ' ইমানে আছিলে যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে দেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তোৰ অৱস্থা বেয়া মোৰ চেনেল হাতত লৈ